বুকুৰ বিষ হৈছে নেকি? গেছ নে হৃদযন্ত্ৰৰ সংকেত? জানো আহক। খোৱাৰ পিছত বা শুই থাকিলে বুকুত জ্বলা-পোৰা ধৰণৰ বিষ, সাধাৰণতে গেছ বা এচিডিটিৰ ফলত হোৱা বিষ। অধিক কাম, ঠাণ্ডা বা চৰ্দিত মাচল বা মাংসপেশীৰ ফলত হোৱা বুকৰ বিষ হ'ব পাৰে। প্ৰেছাৰ দিলে বা জোৰ দিলে বিষ বাঢ়ে। বুকুৰ মাজত জ্বলা, বাহু বা ডিঙিৰ ফালে যোৱা বিষ, ঘাম, বমি এইবোৰ হৃদযন্ত্ৰৰ বিপদজনক সংকেত হ'ব পাৰে। এনেকুৱা হ'লে দেৰি নকৰি ততালিকে চিকিৎসকক দেখুৱাওক। বুকুৰ বিষ মাত্ৰ গেছ নে হৃদযন্ত্ৰৰ সংকেত? ভুল নকৰিব। সন্দেহজনক বুকুৰ বিষত দেৰি নকৰি চিকিৎসকক দেখাওক। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।